নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি জানিম জন্মাষ্টমীত ব্ৰত ৰাখিলে কি ফল লাভ হয় আৰু আমাৰ জীৱনত ইয়াৰ কেনেকুৱা প্ৰভাৱ পৰে। পৌৰাণিক মান্যতা অনুসৰি ভাদৰ মাহত কৃষ্ণপক্ষৰ অষ্টমীত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। এইটো বিধিক ভক্তসকলে শ্ৰীকৃষ্ণৰ জন্ম উৎসৱ ৰূপেৰে পালন কৰে আৰু জন্মাষ্টমীৰ ব্ৰত ৰাখে। আমাৰ বেদ আৰু পুৰাণত এই ব্ৰতৰ মহিমাৰ বিষয়ে কিছু আৱশ্যকীয় কথা কোৱা হৈছে যে ভাৰতবৰ্ষৰ বাস কৰা যিসকল মনুষ্যই শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ ব্ৰত ৰাখে তেওঁ স্বজন্মৰ পাপৰ পৰা মুক্তি লাভ কৰে। আৰু গৰ্ভৱতী মহিলাই ব্ৰত ৰখাৰ বিষয়ে ভৱিষ্য পুৰাণত কোৱা হৈছে যে যি গৰ্ভৱতী দেৱী জন্মাষ্টমীৰ ব্ৰত ৰাখে তেওঁৰ গৰ্ভ ঠিকমতে থাকে আৰু ঠিক সময়ত জন্ম লয়। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক জন্মাষ্টমীৰ ব্ৰতৰ পৰা কি ফল লাভ হয়। একাদশী ব্ৰতৰ হাজাৰ লাখ পাপ নষ্ট কৰাৰ অদ্ভুত ঐশ্বৰ্য শক্তি থাকে, কিন্তু জন্মাষ্টমীৰ ব্ৰত হাজাৰ একাদশী ব্ৰত ৰখাৰ সমান পুণ্য লাভ হয়। যদি আপোনালোকে একাদশী ব্ৰত নাৰাখে বা ৰাখিব নোৱাৰে তেনেহ'লে জন্মাষ্টমীৰ ব্ৰত ৰাখি পুণ্য কৰিব পাৰে। লগতে জন্মাষ্টমীৰ ব্ৰতৰ মহিমাৰ বিষয়ে ভৱিষ্য পুৰাণত লিখা হৈছে যে জন্মাষ্টমীৰ ব্ৰতে আকাল মৃত্যু হ'ব নিদিয়ে। যিয়ে জন্মাষ্টমীৰ ব্ৰত ৰাখে তেওঁলোকৰ ঘৰত গৰ্ভপাত নহয় আৰু গৰ্ভত পালি থকা শিশু ভগৱানে সুখী থকাৰ আশীৰ্বাদ দিয়ে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্টত হৰে কৃষ্ণ লিখিব নাপাহৰিব।